নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ময়দাৰে কেনেকৈ পিঠা বনাব পাৰি, আৰু ইয়াৰ লগতে তিল, ইয়াৰ লগতে এইটো বাক্সা, এই বাক্সাটোত বনাম পিঠাটো। প্ৰথমতে ময়দাখিনি মঠি লৈছোঁ। এই ময়দাখিনিত অকণমান নিমখ দিছোঁ, তাৰপাছত অকণমান ৰিফাইন দিছোঁ, শুকানকৈ মাৰি লৈছোঁ ৰিফাইন দি। তাৰপাছত পানী দি পেলাই এইখিনি এড কৰি লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ কোমল হৈ গৈছে। এতিয়া এইখিনি আমি ধুনীয়াকৈ গোল গোল কৰি ল'ম। পিঠাটো বহুত ধুনীয়া কোমল হৈছে। এইখিনি হ'ল তিল আৰু এইখিনি গুড় মিক্স কৰি লৈছোঁ। প্ৰথমতে মিক্সাৰত পিচি লৈছোঁ, তাৰপিছত গুড়খিনি সানি দিছোঁ। তিলৰেদি বনাম মই। কিছুমানে নাৰিকল দিও বনায়, মই আজি তিলৰেদি বনাম। এনেকৈ দি দিছোঁ। ইমান ধুনীয়া হৈছে।
গ'ল। এই পিঠাখিনি বনাই অলৰেডি হৈ গৈছে আৰু এই পিঠাখিনি বনাই থাকোঁতেই বতাহ আহিলে, বৰষুণ আহিলে, সেইবাবে অলপ ৰুমটো আন্ধাৰ হৈছে। মই লাইটটো জ্বলাই লৈ পিঠাখিনি পুৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক আহি থকা দিনত নতুন নতুন ভিডিঅ' কিছুমান আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। কেৰাহীখন গৰম হৈ গ'ল অলৰেডি। এতিয়া এই তেল দি দিছোঁ। তেলখিনি গৰম হ'ব লাগিব। তাৰপাছত আমি ইয়াতে পিঠা দি দিম। এই পিঠাটো বহুত টেষ্টি হয়। এই পিঠাটো আপোনালোকে এবাৰ খাই চাব, বহুত ভাল লাগে। আৰু বেছিকৈ এই পিঠাটো পুৰি যাবলৈ নিদিব। অকণমান ৰংচোৱা হওঁতে তাক নমাই পেলাই কাঢ়ি থ'ব। এয়া পিঠা ৰেডি হৈ গ'ল। এটা চাইডতে থাকিলে